ধন্যবাদ জনাইছোঁ যে আপোনালোকে একদম সময়মতে আহিছে আৰু নমস্কাৰো জনাইছোঁ। আপোনালোকৰ যিটো মহান উদ্দেশ্য আমাৰ মাজত আহি ইয়াত মানে শ্বেয়াৰিং কৰাৰ কাৰণে বৰ ধন্যবাদ জনাইছোঁ। এতিয়া প্ৰথমে মই চিনাকিটো দিছোঁ। মোৰ নাম শ্ৰী উপেন্দ্ৰ ৰায়, CRCC চিদলচটি ক্লাষ্টাৰ, আৰু মোৰ পেৰেণ্ট যিখন মোৰ বিদ্যালয়, আমিতো ধৰক মানে বিদ্যালয়ৰ পৰাই আহি পেলাই CRCC হৈ আছোঁ, গতিকে মোৰ বিদ্যালয়খনৰ নাম হ'ল চিদলচটি হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু এখেত আমাৰ সৃজন গ্ৰাম শিক্ষা খণ্ডৰ BRP ডাঙৰীয়া, ব্লক ৰিচোৰ্চ পাৰ্চন ডাঙৰীয়া, তেখেতৰ নাম হ'ল ভূপেন্দ্ৰ ৰায়। তেখেতক ময়ে আজি আমন্ত্ৰণ কৰি লৈ আহিছোঁ আমাৰ যি তিনিখন বিদ্যালয় আছে আমাৰ ভাগিদাৰী সভাৰ কাৰণে। আপোনালোকৰ যি মহান উদ্দেশ্য মই চমুকে জানিম। প্ৰথমতে মই আমাৰ ক্লাষ্টাৰৰ বিদ্যালয়কেইখনৰ নাম কৈছোঁ, তাৰপিছত এখন বিদ্যালয়লৈ আহিম। আমাৰ প্ৰথম আমাৰ এতিয়ালৈকে 10খন বিদ্যালয় আমাৰ এই চিদলচটি ক্লাষ্টাৰৰ অন্তৰ্গত। তাৰে ভিতৰত 9খন আমাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়, এখন আমাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইকেইখনৰ বিদ্যালয়ৰ ভিতৰত আমাৰ যিবিলাক চৰকাৰী নীতি নিৰ্দেশনা আহে সময়ে সময়ে, সেইখিনি আমি যথাসম্ভৱ আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰোঁ। তাৰে ভিতৰত কেতিয়াবা আমাৰ সময়ৰ অভাৱত বা কিছুমান অসুবিধাৰ কাৰণে আমি হয়তো সেইখিনি কৰিবগৈ নাপাওঁগৈ, তথাপিও আমি অনুষ্ঠিতকৈ হ'লেও কৰিব খোজোঁ। তাৰে ভিতৰত আমাৰ এই বিদ্যালয়খনে, এইটো মই আপোনালোকক মানে নিজৰ কথা নিজে কোৱা নিচিনাই হ'ব, সেইটোতো এটা মানে অলপমান হেৰি নিচিনাই হ'ব, বেয়া কথা নিচিনাই হ'ব। তথাপিও যিহেতু আপোনালোকে এটা মানে এক্সপ'জাৰত আহিছে, গতিকে এই বিদ্যালয়খনৰ কথাখিনি অলপ ক'ব নিশ্চয় লাগিব। সেইটো দিশতে মানে অলপ সেইটো দায়িত্ব কৰি মই অলপ ক'ব খুজিছোঁ যে এই বিদ্যালয়খনৰ যিখন SMC আছে, বিদ্যালয় পৰিচালনা সমিতি আছে, তেওঁলোকে খুব সক্ৰিয়ভাৱে কামখিনি কৰে। তাৰমানে সক্ৰিয়ভাৱে এনেকুৱা কৰে যে যেতিয়া আমাৰ বিভাগীয় উদ্বোধন বিষয়ৰ মানে বিভাগৰ ফালৰ পৰা আমাৰ নিৰ্দেশনা আহে যে এনেকুৱা বিষয়, তেতিয়া আমাৰ ক্লাষ্টাৰ লেভেলত সভা হয়, প্ৰতিজন আমাৰ ছাৰ আৰু বাইদেউক মতা হয়, তাতে গোটেই বিষয়বস্তুখিনি বুজাই দিয়া হয়। সেই হিচাপত বিদ্যালয় পৰ্যায়ত যিবিলাক সভা সমিতি বা আমাৰ যিবিলাক এক্টিভিটিজ আছে মানে কৰিব, মানে নিৰ্দেশনা যিহেতু আমাৰ হেৰিতে থাকে, হায়াৰ অথৰিটিৰ অৰ্ডাৰতে থাকে, আমি ৰিকুৱেষ্ট কৰোঁ তেওঁলোকে কৰে। তাৰে ভিতৰত আমাৰ মূল হ'ল আমাৰ দুটা বিষয়, এটা হ'ল স্কলাষ্টিক আৰু এটা হ'ল স্কলাষ্টিক। আমাৰ দুটা বিষয়ৰ ওপৰত আমাৰ মেইনলি ফ'কাছ হয়। স্কলাষ্টিক হ'ল আমাৰ শৈক্ষিক দিশ, অৰ্থাৎ ষ্টুডেণ্টবিলাকে আমাৰ কিমানখিনি পঢ়া শুনা কৰিব পাৰে, সেইটো আমাৰ নম্বৰ 1। আৰু নম্বৰ 2, পঢ়া শুনাটো আগবঢ়াই লৈ যোৱাৰ লগতে যিখিনি আমাৰ সয় সুবিধা বা অন্যান্য যিবিলাক খেল ধেমালি, শাৰীৰিক মানসিক সুস্থতা বজাই ৰখাৰ কাৰণে আমাৰ দৰকাৰী শিশুসকলৰ কাৰণে, সেইখিনি হ'ল আমাৰ স্কলাষ্টিক। সেইখিনিও আমাৰ যিমানখিনি সম্ভৱ সুচাৰুৰূপে আগবঢ়াই লৈ যোৱাৰ কাৰণে এইখন বিদ্যালয়। এতিয়া এটা কম্পিটিশ্যনেল বেয়া কথা কিন্তু ক'বই লাগিব, সঁচা কথা। আন বিদ্যালয়তকৈ তুলনামূলকভাৱে তেওঁলোকে অলপ কিছু মানে অলপমান কমপ্লেইনছটো কৰাৰ কাৰণে মানে অলপ বেছি অলপমান হেৰি আৰু ভাগি থাকে, যাৰ ফলত হয়তো তেওঁলোকে দুবাৰ আমাৰ বেষ্ট SMC এৱাৰ্ড পালে। আপোনালোকক জনাইছে, এবাৰ পালে 19-20 আৰু এবাৰ পালে 22-23। ইয়াৰে সৰু সৰু কিছুমান ৰেকৰ্ড আপোনালোকে ক্লাছৰুমত দেখিবলৈ পাইছে যে ফটোৰ জৰিয়তে তেওঁলোকে সেই ৰেকৰ্ডখিনি কিপিং কৰিছে। তাৰে ভিতৰত মই মানে স্কলাষ্টিকৰ কথা কৈছোঁ। আমাৰ 17 চনত প্ৰথম গুণোৎসৱ হৈছিলে, 18 চনত হৈছিলে, তাৰপিছত আমাৰ কৰোণাৰ কাৰণে আমাৰ বিৰতি আহিলে, তাৰপিছত 22 আৰু 23ত হ'লে। প্ৰথম দুবাৰ আমাৰ A+ পালে এইখন বিদ্যালয়, তাৰপিছত 22ত আমাৰ A পালে আৰু 23ত A পালে। কিন্তু 23তো আমাৰ A+ পাব লগা আছিলে। এতিয়া A+ পাব লগা আছিল বুলি মই এইকাৰণে ক'লোঁ, আমাৰ যিগৰাকী মেডাম এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপত আহিছিলে, তেওঁ গোটেই
একাডেমিক যিখিনি তাৰমানে কি কয় চোৱা চিতা বহি থহি নিৰীক্ষণ কৰা দায়িত্বত তেখেত নিজে কৰি গৈছে। সেইটো ইয়াত অলপ ষ্টুডেণ্ট কম, তেওঁৰ মানে যিবিলাক শুদ্ধ হৈছে ৰাইট চিন দিয়া তেওঁলোকৰ প্ৰুফ আছে। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ এটা ৰিভিউ কাৰণে ষ্টেট মিছন অফিচৰ পৰা এটা অৰ্ডাৰ আহিলে যে যিবিলাক বিদ্যালয়ৰ কিবা ইলেক্ট্ৰনিক মানে মিডিয়াৰ কাৰণে অৰ্থাৎ প্ৰেছৰ কাৰণে ভুল হৈছে, 0 আহিছে, অৰ্থাৎ তোমাৰ দ্বিতীয় শ্ৰেণী 0 আহিছে। সেইখিনি আপোনালোকৰ যদি কিবা মানে তেনেকুৱা আহি আছে মানে এভিডেঞ্চ আছে, আপোনালোকে সেইখিনি সম্বলিত কৰি এপ্লিকেশ্যন এখন দিব পাৰে। তেনেকৈ মই গোটেই ষ্টুডেণ্টখিনিৰ হেৰি উলিয়াব দিলোঁ, প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড উলিয়াব দিলোঁ, উলিয়াই পেলাই স্কুল ৰিপৰ্ট কাৰ্ড এনক্ল'জ